নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ মনোৰঞ্জন। হৰ্ষাল পেটেল আৰু ৰিয়ান পৰাগৰ মাজত IPL 2022ত যিটো কাজিয়া হৈছিলে, ৰিয়ান পৰাগে নিজে মুখ খুলিছে গেম ষ্ট্ৰিং কৰি থাকোঁতে। তেখেতে উত্তৰ দিছে গেমিং লাইভ ষ্ট্ৰিমিং কৰি থাকোঁতে তেখেতে কাজিয়াখনৰ বিষয়ে ক'বলৈ পোৱাত এই কাজিয়াখনৰ বিৱৰি উল্লেখ কৰা দেখা যায়। ৰিয়ান পৰাগে উল্লেখ কৰে যে এই কাজিয়াখন ইমান বেছি গভীৰভাৱে হোৱা নাছিল, সাধাৰণভাৱেই হৈছিল, বিশেষ বেয়া কথা কোনে কোৱা নাছিল। এই কাজিয়াখনত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ল ৰিয়ান পৰাগে ব্যাখ্যা আগবঢ়াই এই কাজিয়াখনৰ বিষয়ে ৰিয়ান পৰাগে কেনেকুৱা ব্যাখ্যা আগবঢ়াইছিল চাওঁ আহক। হৰ্ষাল পেটেলে 2021 IPL ছিজনত মোক আউট কৰি হাতেৰে যাবলৈ নিৰ্দেশ কৰিছিল। তেতিয়া তেওঁ কি ক'লে গমেই নাপালোঁ, কিন্তু পাছত ভিডিঅ' চাই থাকোঁতে মই গম পালোঁ। সেই কথাটো মোৰ মগজুত সোমাই থাকি গ'ল। সেইবাবে 2022 ছিজনত তেওঁৰ বলত 6 কোবোৱাই শেষত তেওঁক হাতেৰে তেওঁৰ দৰে নিৰ্দেশ কৰি দেখালোঁ। মই তেওঁক একো বেয়া কথা কোৱা নাছিলোঁ আৰু সিও মোক একো বেয়া কথা কোৱা নাছিল, কিন্তু মহম্মদ চিৰাজেহে মোক বেয়াকৈ কৈছিল। চিৰাজে কৈছিল সৰু ল'ৰা সৰুৰ দৰে থাক, বেছি নেদেখাবি। তেতিয়া মই কৈছিলোঁ দাদা আপোনাকতো মই একো কোৱাই নাই। তেনেকৈয়ে দুয়ো টীমৰ মানুহ আহি মাজত সোমাল আৰু তাতেই কথাষাৰ সমাপ্ত হ'ল। এই সময়ে ক'ব ৰিয়ান পৰাগ আৰু হৰ্ষাল পেটেল শেষ হ'ল না নাই। আকৌ দুয়োটা টীমৰ মাজত খেল আৰম্ভ হ'লে চাব লগা হ'ব, কাজিয়া হয় নেকি। এই ভিডিঅ'খনত এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ ক্ৰিকেট ভিডিঅ' চাই থাকিবলৈ ধন্যবাদ।